গুড মৰ্ণিং বন্ধুসকল। এয়া আজি কাপোৰ বিলাবলৈ গৈ আছোঁ। এয়া মোৰ চেনেলৰ নাম আৰু মানৱতাৰ সন্ধানত মানুহে মানুহৰ বাবে। মোৰ গাড়ী ডিক্কিত চাওঁ, চাওক ডিক্কিত কাপোৰ ভৰ্তি হৈ আছে। এইখিনি বিলাবলৈ গৈ আছোঁ দুখীয়া অসহায় লোকক। বলক আমি গুৱাহাটীৰ বিভিন্ন ঠাইলৈ যাওঁ। গাড়ীত বহিলোঁ, চলো। আমি গৈ আছোঁ এতিয়া অসহায় লোকক সহায়ৰ হাত আগবঢ়াবলৈ। আজি বস্ত্ৰ বিতৰণ কৰিম গুৱাহাটী পদপথত বাস কৰা বিভিন্নজনৰ ওচৰত। এয়া উলুবাৰী ব্ৰিজ পাইছোঁ এজন। ৰখো তেওঁৰ বাবে কি দিব পাৰোঁ নাজানো। আৰু সিটো পাৰে এজন দেখা পাইছোঁ, এয়া দেখিছে আপোনালোকে, সিটো পাৰে এজন দেখিছোঁ। এইজন এইজনক দেখিছে? কি আচৰিত মানুহৰ জীৱন। এয়া উলুবাৰী ব্ৰিজৰ ওপৰত এনেকৈ বস্তাৰ ভিতৰত সোমাই আছে এজন ব্যক্তি। দেখিছে আপোনালোকে? জীৱিত হৈ আছে নে মৃত অৱস্থাত আছে নাজানো, পিছে খুব দুখ লগাৰ কথা। এনেকৈও মানুহে জীৱন নিৰ্বাহ কৰি আছে। আমি কি পাৰোঁ তাকে অলপ দিবলৈ চেষ্টা কৰোঁ।
এতিয়া পলুবাৰী ব্ৰিজৰ ওপৰত দিয়া হ'ল। এতিয়া আমি আগলৈ যাওঁ পল্টন বজাৰ ছাইডত, পাণবজাৰ ছাইডত, গুৱাহাটীৰ বিভিন্ন ঠাইলৈ, য'ত যেনেকৈ পাওঁ অসহায় লোকসকলক তেনেকৈ বস্ত্ৰ দিবলৈ প্ৰয়াস কৰিম। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব যাতে তেওঁলোকে সুকলমে জীৱনবোৰ পাৰ কৰে।